নমস্কাৰ বন্ধুসকল, স্বাগতম জনাও সকলোকে আধ্যাত্মিক জগতখনলৈ। আপোনালোকে নিশ্চয় ভালে কুশলে আছে, ময়ো খুবেই ভাল আছো। তো ফ্ৰেণ্ডছ, প্ৰথমে এটা কথা কওঁ যে মানুহ মানুহৰ বাবে, গতিকে আমি যদি প্ৰতিজন ব্যক্তিয়ে সততাৰে এজনে আনজনৰ সহায়ক হিচাপে সৎ কামবোৰ কৰি যাব পাৰোঁ, তেতিয়াহে আমাৰ মানৱ জীৱন ধন্য বা সাৰ্থক হ'ব বুলি মই ভাবোঁ। কৰ্মফল অনিবাৰ্য, যেনে কৰ্ম তেনে ফল, অৰ্থাৎ আমি যেনেকুৱা কৰ্ম কৰিম তাৰ ফল আমি পামেই পাম। কৰ্মফলৰ কোনো বিকল্প নাই, এয়াই হৈছে প্ৰকৃতিৰ নিয়ম। হয়, দান কৰাটো এটা সৎ কাম, খুবেই ভাল কাম। দান কৰাৰ বাবে যে বহুত টকা পইচাৰ প্ৰয়োজন হয় এনেকুৱা নহয়, কিন্তু প্ৰয়োজন হয় এটা উদাৰ মনৰ, য'ত প্ৰবল ইচ্ছা শক্তিয়ে সততা, নিষ্ঠা আৰু ভাতৃত্ববোধ জগাই তুলিব পাৰে। আমাৰ তেনেকুৱা এটা উদাৰ মনৰ প্ৰয়োজন হয়। হয় ফ্ৰেণ্ডছ, আমি যে পূজা পাৰ্বণ, বাৰ্থডে আৰু বহুত কিবা কিবি আনন্দমূলক উৎসৱ পালন কৰি থাকোঁ। নতুন নতুন কাপোৰ, গহনা 4-5 লৈ থাকোঁ, আনন্দ কৰোঁ। কিন্তু এবাৰ ভাবি চাওকচোন, সেই ফুটপাথত থকা সকলে বা আমাৰ সমাজখনত থকা, আমাৰ ওচৰে পাজৰে থকা দুখীয়া শ্ৰেণীৰ লোকসকলে প্ৰয়োজনীয় সামগ্ৰীখিনিয়ে নাপায়। এনেকুৱা বহুত শিশুসকলক দেখা যায় ফুটপাথত পৰি আছে, এমুঠি খাবলৈ নাপায়। পিন্ধনত চিৰা ফটা কাপোৰ, চকুত পানী, দুখন হাত মেলি খোৱা বস্তু বিচাৰি ফুৰি আছে। এজন শিশুৰ মুখৰ হাঁহিয়ে, এজন শিশুৰ কোমল স্পৰ্শত আমাৰ মনৰ দুখ, কষ্ট, বেদনাবোৰ ক্ৰমশ দূৰ হৈ যায়। সেইকাৰণে হয়তো শিশুসকলক ভগৱানৰ ৰূপ বুলি কয়। সিহঁতৰ মনত কোনো পাপ নাথাকে, কোনো স্বাৰ্থ সিদ্ধিৰ মনোভাৱ নাথাকে, সকলোকে একেধৰণে বিচাৰ কৰে। শিশুসকল যেনেকুৱা সহজ সৰল, ঠিক সিহঁতৰ চাহিদাও সহজ সৰল। যেনে ডাঙৰৰ ওচৰত গ্ৰহণীয় হোৱা, বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপ কৰি নিজৰ সত্তাক প্ৰকাশ কৰা, ভালপোৱা পোৱা। যিসকল শিশুৱে দুখ কষ্টত জীৱন যাপন কৰি আছে, আমি সেইসকলক ভালপোৱা দিব নোৱাৰিনে? সেইসকলৰ মুখত অকণমান হাঁহি ফুটাব নোৱাৰিনে? নিশ্চয় পাৰোঁ। আমাৰ ওচৰে পাজৰে থকা এনেকুৱা দুখীয়া শিশুসকলক যদি আমি নিজৰ সুবিধা মতে অন্য বস্ত্ৰৰ ব্যৱস্থা মাজে মাজে কৰি দিব পাৰোঁ, তেন্তে আমি যদি 365 দিনৰ ভিতৰত 300 দিন আনন্দ কৰোঁ, সিহঁতে একদিনৰ বাবে হ'লেও আনন্দ বস্তুটোক উপভোগ কৰিব পাৰিব। সকলোৰে শুভকামনাৰে ধন্যবাদ।